সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'ত আগবঢ়াইছোঁ এটি গণিত প্ৰশ্নৰ সমাধান প্ৰশ্নটো হৈছে 64 to the power 1/2 ইকুৱেল কিমান প্ৰথমতে আমি লিখি লওঁ সমাধান বা ইংলিছত হ'ব সলিউশন 64 to the power 1/2 আমি লিখিব পাৰো 64 equal to 8 into 8 into 8 equal 64 আৰু 8 into 8 ক লিখিব পাৰো 8 square গতিকে ইয়াত আমি লিখিলো equal 64 হলনি লিখিলো 8 square to the power 1/2 আকৌ আমি এই ব্ৰেকেটক উঠাই দিব পাৰো তেতিয়া লিখিব পাৰিম আমি 8 to the power 2 into 1/2 এতিয়া এই 2 আৰু এই কটাকটি কৰিব পাৰো 2 1 jar 2 equal 8 to the power 1 into 1 equal হ'ব 8 1 যেহেতু 8 1 equal to 8 গতিকে answer হ'ব 8 answer equal 64 to the power 1/2 equal 8 আজিৰ এই ভিডিঅ' আপোনালোকৰ কেনে লাগিল কমেন্ট বক্সত কমেন্ট কৰিব আৰু এনে ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি থৈ দিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ'